Kakali's কিটচেনলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আশা কৰো আটাইয়ে ভালে আছে, আমিও ভালে আছো। এতিয়া গধূলি হল, এনে ভাবিলো মানে ভিডিও এটা বনাও আৰু আপোনালোককো লগ পোৱা যাব। কেইদিনমান গেপছ পৰিয়ে গ'ল অলৰেডি। আৰু এইপিনে আমাৰ মাই নিমকি বনাব, তাৰ কাৰণে ৰেডি কৰি আছে। এয়া নিমকি আৰু এইপিনে আমাৰ সাইড ক্ৰিছ শুই আছে আৰু অজিত মোবাইলত ব্যস্ত। আৰু ৰুমটো আমাৰ অলপ চেডেলি ভেডেলি হৈ আছে। ইয়াৰ কাৰণ আমি অতি শীঘ্ৰে ৰুম আমি চেঞ্জ কৰিম, গতিকে আমাৰ টোপোলাবিলাক অলপ অলপকৈ বান্ধি আছো। গতিকে ৰুমটো এভয়েড কৰিব। বাকি নিমকিৰ ভিডিও নিদিও বাৰু, এনে বনোৱা হ'লে আপোনালোকক দেখাম। কিন্তু মানে ভাবিছো আপোনালোকলৈ মই এটা মানে ৰেচিপি আগবঢ়াম। এয়া হৈছে পিঠাগুড়িৰে মুৰ্গীৰ মাংস। মইনো কেনেকৈ বনাও সেইটো আপোনালোকক দেখাম বুলি ভাবিছো। আশা কৰোঁ ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু আপোনালোকে কোনে কোনে এনেদৰে বনাই খাইছে জনাব, আৰু যদি কিবা ভুল হয় শুধৰাই দিব বুলি আশা কৰিলোঁ। গতিকে আপোনালোকে চাওক মই কেনেকৈনো প্ৰস্তুত কৰিলোঁ আৰু কেনেকৈ বনাম, চাই থাকক। এয়া আছিলে আমাৰ মাৰ হাতৰ নিমকি, আৰু এইবাৰ মোৰ ৰেচিপিটোলৈ আহক। এয়া মই মুৰ্গীৰ মাংস লৈছোঁ আৰু ইয়াত সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ। ইয়াত মই অকণমান পিঁয়াজ কেঁচা জলকীয়াৰ লগত মিক্সিত পিচি লৈ এইদৰে মিহলি কৰি ল'ম। আপোনালোকে জলকীয়াটো নিজৰ জোখ অনুযায়ী দিব পাৰে। আৰু ইয়াত মই 2 চামুচমান জোখৰ খোৱা তেলটো মিঠাতেল অৰ্থাৎ দি দিছোঁ। আৰু ইয়াত মই আদাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি, যিটো সহজে বজাৰত কিনিবলৈ পোৱা যায়, সেইটো মই মিক্স কৰিছোঁ। 2 চামুচ জোখত ইয়াত মই ফ্ৰেছ দৈটো মিহলি কৰিছোঁ। চামুচ এখনেৰে ভালদৰে মিহলি কৰি লৈছোঁ যাতে আটাইখিনি মিক্স হৈ যায়। ইয়াত মই এচামুচ জোখৰ ডাৰ্ক চয়া চচটো দি দিছোঁ। এতিয়া পুনৰ ভালদৰে লৰাই দিছোঁ। আটাইখিনি মিক্স কৰাৰ পিছত এতিয়াহে আচল বস্তুটো ব্যৱহাৰ কৰিছোঁ। এয়া হ'ল, দেখিছেয়ে, পিঠাগুড়ি। পিঠাগুড়ি মই ডাঙৰ চামুচেৰে 2 চামুচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চাব যাতে পিঠাগুড়ি বেছিও নহয় লগাতকৈ, সেইটো নিজৰ জোখ অনুযায়ী দিব। বহুত বেছিও দিব নালাগে, কাৰণ কেৰাহীত লাগি ধৰা চান্সটো বেছি থাকে। ভালদৰে মিহলি কৰি লৈছোঁ আৰু এতিয়া এইখিনি আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰিবলৈ থৈ দিম। এইটো অত্যন্ত প্ৰয়োজন হয়। কেৰাহী উঠাই দিছোঁ আৰু কেৰাহী গৰম হোৱাত ইয়াত জোখ অনুযায়ী মই সৰিয়হৰ তেল দি দিছোঁ। তেল গৰম হৈ আহিছে আৰু ইয়াত মই পিঁয়াজ কাটি লৈছিলোঁ আৰু সেই কাটি লোৱা পিঁয়াজখিনি মই ইয়াত তেলত দি দিছোঁ। আগত মই মিক্সিত পিচি দিছিলোঁ, এতিয়া অকণমান ডাঙৰকৈ কাটি দিছোঁ। আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাত ইয়াত মই এতিয়া আদা আৰু নহৰুৰ পেষ্টটো দি দিম। এই তিনিওখিনিয়ে মই ৰঙচুৱাকৈ ভাজি ল'ম। ইয়াৰ কেঁচা গোন্ধটো নোহোৱা কৰিব লাগিব। ইয়াত মই জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়িও একেলগতে দি ভালদৰে ভাজি লৈছোঁ। আৰু এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ
আৰু ভালদৰে লৰাই দিম। ইয়াত এতিয়া মই জোখ অনুযায়ী হালধি দি দিম আৰু নিমখটো মই মেৰিনেট কৰি থোৱাৰ সময়তে দি থৈছিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই থাকিব লাগিব যাতে কেৰাহীত লাগি নধৰে। ইয়াত মই বহুত বেছি তেল ব্যৱহাৰ কৰা নাই। ভালদৰে লৰাই থাকিব যাতে কেৰাহীত লাগি নধৰে। ইয়াত মই এচামুচ জলকীয়াৰ গুড়িও ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ব্যৱহাৰ কৰিব নিবিচাৰে তেতিয়াহ'লে স্কিপ কৰিব পাৰে। এয়া দেখিছেনে কেৰাহীত লাগি ধৰাৰ নিচিনা হয়। তেলটো ওলাই অহা হেন হ'লে তেতিয়া ঢাকনিখন লগাই দিব লাগে আৰু তেতিয়া ঢাকনি লগাই দিলে ভাপটো আহি পিনে মাংসত লাগি ধৰে আৰু তেতিয়া কেৰাহীত লাগি ধৰাৰ চান্সটো কমি থাকে। এইদৰে কম জুইত কিছু সময় ভাজি ল'ব মাংসখিনি আৰু মাংস ভাজি লোৱাৰ পিছত মই আলুৰ টুকুৰাকেইটা দি লৈছোঁ। এনেদৰে কিছু সময় লৰাই থাকি ইয়াত মই পানী অকণমান দি দিছোঁ কাৰণ মাংসখিনি সিজিব লাগিব। বহুত বেছি পানী দিয়া নাই। এই পানীখিনি এতিয়া নাইকিয়া কৰিব লাগিব। ঢাকনিখন লগাই দিছোঁ এতিয়া। এয়া আমাৰ মাংস 80% মান সিজিয়ে গৈছে। এই পানীখিনি নাইকিয়া কৰি পুনৰ ইয়াত পানী দিয়া হ'ব। এতিয়া ইয়াত মই জোখ অনুযায়ী পানী দি দিছোঁ আৰু উতলি আহিলে আমাৰ এই পিঠাগুড়ি দি ৰন্ধা মুৰ্গীৰ মাংস হৈ যাব। এই ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আপোনালোকেনো কেনেকৈ বনায় তাকো জনাব। এই ৰেচিপিটো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি কোনোবা নতুন দৰ্শকে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ মাংসখন প্ৰায় হৈ গ'ল, সেইটো কাৰণত মই চাহী গৰম মছলা ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত মই 2 চামুচ জোখৰ চাহী গৰম মছলা দি দিছোঁ আৰু শেষত নমোৱাৰ আগত ইয়াত মই ধনিয়া কাটি দিছোঁ। ধনিয়াৰ গোন্ধটো খুব ভাল লাগে। এয়া আমাৰ পিঠাগুড়ি দি ৰন্ধা মুৰ্গীৰ মাংসৰ আঞ্জা হৈ গ'ল। নতুন নতুন ভিডিঅ'ৰ সৈতে পুনৰ আহি থাকিম, আপোনালোকক লগ পাই থাকিম। আজিলৈ বাই বাই, টেক কেয়াৰ।